চোৰৰ উৎপাতত নিৰ্ধাৰণ হৈছে চিলাপথাৰ আৰু চিচিবৰ গাঁৱৰ ৰাইজৰ। চিচিবৰ গাঁৱৰ চাৰিআলিৰ দোকান সন্মুখত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। মঙলবাৰে চিলাপথাৰ নগৰৰ মাজমজিয়াৰ ১০ নং ৱাৰ্ড লাচিত নগৰৰ দুটা পৰিয়ালৰ বাসগৃহৰ তলা ভাঙি চোৰে ১০ লক্ষাধিক টকাৰ সম্পত্তি আৰু নগদ ধন লুটি নিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। এইটো চিলাপথাৰ নগৰৰ লাচিত নগৰৰ আনন্দৰাম বৰুৱাৰ বাসগৃহ। মঙলবাৰে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ আনন্দৰাম বৰুৱা আৰু কাষতে থকা তেওঁৰ জী জোঁৱাইৰ ঘৰত তলা ভাঙি চোৰে লুটপাট চলায় আৰু নগদ ৩ লক্ষাধিক টকাৰ লগতে প্ৰায় ৮ লাখ টকাৰ সোণৰ গহনা চুৰি কৰি নিয়ে। ১২টা চাৰে ১২টাৰ সময়তে হ'ব। এই মোৰ ওচৰতে জ্যেষ্ঠ নাগৰিকৰ মিটিংখন আছিলে পৌৰসভাৰ প্ৰেক্ষাগৃহত। মই কণ্টেক্ট কৰাৰ কাৰণে তলাটো মই ওলাই গৈছোঁ। গৈ আধা ঘণ্টামান বহাৰ পিছতে মোৰ জোঁৱাই চাবিটো বিচাৰি ফোন কৰিলে, আহি পাইছোঁ, চব ঠিক আছে। তিনিফালে মানুহ ওলোৱা সোমোৱাৰতো ব্যৱস্থা নাই, হল আছে। দুটা ৰুমৰ তলা ভাঙি, গডৰেজ ভাঙি বাছি সোণৰ মাল আৰু নগদ টকা লৈ গৈছে। মালৰ আচল হিচাপটোতো মই নাপাওঁ, বিভাগে এনে কেছ টকা ৩ লাখমান আছে নেকি, তেনেকুৱা দোকানৰ সঞ্চিত টকাৰ মাল আনিবলৈ গোটাই থোৱা। আৰু হেৰি সোণৰ মাল তাতকৈ বেছি হ'ব, ধৰি লওক ৭-৮ লাখ এনেকুৱা টকা সোণৰ মাল হ'ব। ১০ লাখ ১১ লাখৰ প্ৰপাৰ্টি গৈছে বুলি আমি অনুমান কৰিছোঁ বাৰু। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত সংঘটিত হয় ঘটনাটি। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই চিলাপথাৰ আৰক্ষীয়ে। ঠিক জনোৱা হৈছে, এতিয়া কি ব্যৱস্থা কৰে অলপ পিছতে আমাৰ আৰক্ষী বিষয়া অহা কথাটো আছে। কিন্তু এতিয়া মোৰ মিছেছে ফোন কৰিছে, তেখেত থানা আহি পোৱাহি নাই। তথাপি আহিব বুলি আমি আশা কৰিছোঁ, আমি এটা সুবিচাৰ এটা পাম বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে দিন দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডই চিলাপথাৰ নগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ বৰুৱাৰ পৰিয়ালবৰ্গই। আচলতে ঘটনাটো বৰ দুৰ্ভাগ্যজনক বুলিও কৈছোঁ। আমি দিন দুপৰতে এনেকুৱা এটা নিৰাপত্তাহীনতাত যে ভুগি আছোঁ, তাৰ এটা জ্বলন্ত প্ৰমাণ যোৱাকালিৰ ঘটনাটো। মই গোটেই পৰিয়ালৰ সৈতে ধেমাজিলৈ কিবা এটা কামত যাবলগীয়া হৈছিল। দেউতা ঘৰত আছিল। দেউতাৰ কিবা এটা তেওঁলোকৰ কিবা জ্যেষ্ঠ নাগৰিকৰ কিবা এখন সভা আছিল, তালৈ গৈছিল। যোৱাৰ ঠিক আমি অনুমানিক প্ৰায় ২০ মিনিটমানৰ পাছতে আমি আহি পাইছিলোঁহি ঘৰ। আৰু দেউতাক ফোন কৰাত দেউতাও আহিলে, আহি পাই গেটৰ তলা আছিলে। দেউতাই তলা চলা খুলি আমি ভিতৰত যেতিয়া সোমালোঁ, তেতিয়া দেখিছোঁ যে চোৰে আপোনাৰ গ্ৰিলৰ তলা, দৰ্জাৰ তলা, গডৰেজ ভাঙি সমস্ত সোণৰ বস্তু, নগদ টকা, মোবাইল ফোন এইবিলাক লৈ গৈছে। দুটা ঘৰ সম্পূৰ্ণ একদম উদং কৰি দিছে, তেওঁলোকে লণ্ডভণ্ড কৰি থৈ গৈছে। মা আৰু ভণ্টিৰ সোণৰ যিমান গহনা পাতি আছিল সমস্ত চব লৈ গৈছে। গোটেইখিনি মিলাই অনুমানিক আপোনাৰ ৭-৮ লাখমান টকা হ'ব বুলি অনুমান এটা কৰিছোঁ। আৰু মা দেউতাৰ বিশেষকৈ ভণ্টিৰ এখন দোকান আছে, কাপোৰৰ দোকান। সেই কাপোৰৰ দোকানখনৰ বিক্ৰীৰ টকাখিনি আছিলে, তাতে প্ৰায় ৩ লাখমান টকাৰ ওপৰত আছিলে। সেইখিনি টকা লৈ গৈছে। আৰক্ষীক জনাইছিলোঁ আমি, তেখেতলোক আহিলে লগে লগে। অহাৰ পাছত কিন্তু এতিয়ালৈকে আপোনাৰ কোনো দুষ্কৃতিকাৰীক তেওঁলোকে মানে কৰায়ত্ব কৰিবলৈ কৰা বুলি এতিয়ালৈকে আমি অৱগত হোৱা নাই। আৰক্ষী প্ৰশাসনকো সেইটোৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে ক্ষিপ্ৰতাৰে যাতে দোষীক কৰায়ত্ব কৰি তেওঁলোকে দৃষ্টান্তমূলক এটা আৰক্ষী প্ৰশাসনৰ জনমানসত যিটো স্থিতি আছে, সেইটো তেওঁলোকে সবল কৰিব বুলি আশা কৰিছোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।